আমাৰ প্ৰথম গেষ্ট আহি উপস্থিত হ'ল আমাৰ বাবাদু কাকা। গাহৰি অলপ লৈ আনিছোঁ, কেনেকৈ কি বনাবা তোমাৰ স্পেচিয়েল ডিছ দুটা বনাই খুৱাব লাগিব। অ'কে, সব ইনগ্ৰিডিয়েণ্টছ লৈ আনিছোঁ। খৰিচা, গাহৰি, বিলাহী আৰু আহি আছে বাকী ৰাইচ, চিকেন লৈ। আৰু আমাৰ ছেকেণ্ড গেষ্ট আহি আছে, তেখেত বহুত আমাৰ ইম্পৰ্টেণ্ট গেষ্ট। ৱেলকাম বেক টু মাই চেনেল গাইজ। আই হোপ আপোনালোক সকলো ভালে আছে। আজি ভিডিঅ'টো অলপ এক্সাইটিং হ'ব, কাৰণ আজি আহি আছে আমাৰ গেষ্ট। কোন গেষ্ট আহি আছে ভিডিঅ'টো সম্পূৰ্ণকৈ চালে আপোনালোকে গম পাব। তেওঁলোকে আজি কৈছে যে পৰ্ক ৰেচিপি বনাবলৈ কাৰণে আজি মই ভাবিছোঁ একদম ইজি পৰ্ক ৰেচিপি এটা বনাম। তেনেহ'লে ব'লক আমি ষ্টাৰ্ট কৰি দিওঁ চবতকৈ ইজিয়েষ্ট পৰ্ক বনাবলৈ কাৰণে। ইজিয়েষ্ট পৰ্ক ৰেচিপি বনাবলৈ কাৰণে আমাক লাগিব পৰ্ক। এয়া দেখিছে বঢ়িয়া পৰ্ক আনিছোঁ। এই পৰ্কটো আমি কাটিম এতিয়া। দেখিছে এয়া ফেটছ, এয়া ৰেড মিট। আমি দুইটাই ইকুৱেল পৰ্চন কৰি পেলাই কাটিম। আমি পিচেছবোৰ অলপ ডাঙৰ কৰি ৰাখিম। নহৰুখিনি চপ কৰি ল'ম। পিঁয়াজ কাটি ল'ম। পিঁয়াজ আমি পিল কৰি ল'লোঁ। এতিয়া এইখিনি কাট কৰি ল'ম। এয়া দেখিছে পিঁয়াজ পুৰা ধুনীয়া কাটি ল'লোঁ আমি। টমেটো, গ্ৰীণ চিলি চপ কৰি ল'লোঁ। এয়া গাহৰিখিনি দি দিলোঁ। ইয়াত জিঞ্জাৰ গাৰ্লিক আৰু চপ চিলি এইখিনি দি দিম। বিলাহী, এয়া পিঁয়াজ দি দিলোঁ। অলপমান নিমখ, হালধি, সিজাই থাকিম কমটি জুইত। আৰু আমাৰ ছেকেণ্ড গেষ্ট আহি পাই গ'লহি, দেবুদা মোৰ ভিনি। হেল্ল' ফ্ৰেণ্ডছ, আহি পাইছোঁহি। তো এইফালে খোলালিয়ে বঢ়িয়া খানা বনাই আছে। লগতে এটা অদ্ভুত চেলেঞ্জ হ'ব, তাৰ মই প্ৰিপাৰেশ্যন কৰি আছোঁ। তো আপোনালোকে চাই থাকিব। এইফালে খেলুৱৈজন কৈছিলোঁ, এইফালে খানা বনাই ৰেডি হৈ আছে। খানা বনোৱাৰ পিছত আজি মোৰ কি অৱস্থা হয় নাজানো আৰু দেই। ভিনদেউ আহিছে, ভিনদেউ একদম মুম্বাইৰ পৰা আহি পাইছে আমাৰ লগত। আজি ৰেচিপি এটা বনাব এতিয়া। এয়া দেখিছে, আৰু অলপ লৰাই দিওঁ। তেল অলপ এৰিছে, পুৰা চিমত দিয়া আছে। আৰু আমাৰ নেক্সট চেফ এয়া অভিজিত দা। অভিজিত দা কি বনাইছে আমাক এতিয়া দেখাব। মই গাহৰি পৰ্ক ড্ৰাই ফ্ৰাই, তেল নাই, অকল নিমখত বনাই, হালধি নাই, অকল নিমখ। অলৰাইট, এয়া দেখিছে আমাৰ ধুনীয়া তেল এৰিছে। বিলাহীবোৰ লাহে লাহে গলিবলৈ আৰম্ভ কৰিছে। বাহুটো কেনেকুৱা লাগিছে? বৰ বেলেগ ধুনীয়া লাগিছে। অলপ পানী নাই দিয়া ন? অকণমানো পানী দিয়া নাই, অলপো তেল দিয়া নাই। অলপ দেৰি আমি এইটো চিমত থৈ দিম। আৰু কিমান টাইম লাগিব? আৰু 15 মিনিট। ৱাও, এয়া দেখিছে আমাৰ পৰ্ক ড্ৰাই ফ্ৰাই একদম ৰেডি। অভিজিত দা, আমাৰ আজি চেফ, কওক আপুনি কেনেকৈ বনালে। আপুনি কেৰাহীটো গৰম কৰি ল'ব, তাত নিমখ দিব। শুকান কেৰাহীটোত নিমখখিনি অলপমান ৰঙাকৈ ভাজিব। তাৰপিছত গাহৰিখিনি দি দিব। তেল দিব নালাগে। আৰু গাহৰি একদম ল' ষ্টিমত আপুনি গাহৰিখিনি ফ্ৰাই কৰি দিব। লাহে লাহে পানীটো ওলাব। পানীটো ওলোৱাৰ পিছত লাহেকৈ গাহৰি তেলটো উলিয়াব। গাহৰি তেলটো ওলোৱাৰ পিছত লাহে লাহে যেতিয়া সিজিব, লাহে লাহে লৰাই থাকিব। অলপ সিজাৰ পিছত আপুনি পিঁয়াজ অলপ দি দিব পাৰে, লগত আদা নহৰু, ভোট জলকীয়া থাকিলে মানে ভোট জলকীয়া দিব পাৰে, তাৰ ফ্লেভাৰটো ভাল। লগত আপুনি খৰিচা দিওঁ ক'লে দিব পাৰে, খৰিচা দিলেও ভাল লাগে। খৰিচা দিলোঁ, কমকৈ দিলোঁ, বেছি নাই দিয়া। আৰু লাষ্টত এতিয়া অলপ মান ধনিয়া পাত যদি আছে ওপৰত দি দিব, আৰু খাওক আৰু। প্ৰথমতে আজি অভিজিত দাৰ ৰেচিপিটোৱে বনি ৰেডি হৈ গ'ল। পৰ্ক ড্ৰাই ফ্ৰাই আমাৰ ৰেডি। এতিয়া আমি টেষ্ট কৰিম। আহক এক পিচ খাই চাওঁ দুইজনে। গোটেইখিনি খাই পেলাওঁ নেকি? মস্তি। তামাম। আমি এতিয়া আলু দি দিম। আলুটো আমি লাষ্টত দিছোঁ।
নহ'লে ভাঙি যাব পাৰে সেইকাৰণে এই লাষ্টত দিছোঁ এইখিনি আলু সিজাৰ পিছত আমি আমাৰ পৰ্কখিনি নমাই দিম এয়া ভোট জলকীয়া আচাৰ দেখিছে ভোট জলকীয়া পূৰা জ্বলা অভিজিতা দিওঁ নেকি সঁচাকৈ তুমি ভোট জলকীয়া খাবা খাবি খাম গাহৰি মাংস একদম ৰেডি হৈ গ'ল উইদাউট অইল আৰু চবতকৈ ডাঙৰ কথাটো ইজিয়েষ্ট পৰ্ক ৰেচিপি এইটো আপোনালোকে ট্ৰাই কৰক আৰু ভাল পাবই চাগে এতিয়া মান ধনিয়া দি দিলোঁ লাষ্টত বাছ এতিয়া দেখিছে পৰ্ক একদম ৰেডি হৈ গৈছে ব'লক এতিয়া আমি এইখিনি ডিছ আউট কৰি লওঁ আমাৰ খানা ৰেডি হৈ গ'ল আমি এতিয়া ওলাই দিম ভিনদেউ আমি চব আছোঁ আমি গোটেইখিনি আপোনালোকক আমাৰ নিজৰ ডাইনিং এৰিয়াটো দেখাবলৈ গৈ আছোঁ ব'লক আমি তেনেহ'লে ডাইনিং এৰিয়ালৈকে যাওঁ আৰু তাত গৈ পেলাই এবাৰ যিখিনি খানা বনালোঁ টেষ্ট কৰিম খানাবোৰ লাহে লাহে হাতত লৈ ভিনিয়ে আজি আমাৰ লগত বৰ ধুনীয়া এটা চেলেঞ্জ কৰিলে মোৰ চেনেলটো চাব চাও দিব বুলি আছোঁ আপোনালোকে মৰম সহায় সহযোগিতা কৰিব হয়নে তো তেতিয়াহে আগলৈ ভাল ভাল আৰু ভাল ভাল কাম কৰি যাবলৈ সাহস পাম আপোনালোকে আশীৰ্বাদ কৰিব তো এতিয়া আমি ব'লক আমি নিজৰ ডাইনিং এৰিয়ালৈ যাওঁ হাতত মাংস বাকি লৈ আহি আছোঁ দেই আপোনালোকৰ আগলৈ ভিনি মইতো ক'বলৈ একো ভাষা নাই জিভাৰ পানী পৰি আছে পুৰা ভোকো লাগিছে তো এতিয়া খাম আৰু চাই আছোঁ ইজিয়েষ্ট পৰ্ক ৰেচিপিটোতো আপোনালোকে দেখিলেই অভিজিত দা সুনীত দা বা দোকা ইঅ' লেটছ গেট এটাই তাকলৈ গাহৰি শেষ হৈ গ'ল হা মই চাইডতে ভাত অলপ লৈ খাই দিওঁ আৰু ইয়াতে ভাত অলপ দি দিছোঁ হাতখন এৰি দিয়া মই ৰ'ব পৰা নাই সেইকাৰণে ভাবিছোঁ এক পিচ মই খাই দিওঁ আপোনালোকে ৰাইজ বেয়া নাপাব মই এক পিচ লৈ খাই দিছোঁ দেই ঠিক আছে পৰ্ক ৰেচিপি মই বেলেগ দেখাই প্লেটখন কেনেকুৱা লাগিছে বাৰু খাই গাহৰিটো ইমান ধুনীয়া সিজিছে বইল ইয়াতো তোমাৰ মানে গম পোৱা নাই বইল হয় বুলি এইটো চাওঁ এনেকৈ দেখাই খাই ভাল লাগে আপোনালোকেও খাব আমিও খাম ৰেচিপিটো শিকি লওক খাবা আৰু চ' আজি আমাৰ ভিডিঅ'টো ইয়াতে এণ্ড কৰিবলৈ কাৰণে ওলাইছোঁ এতিয়া আমাৰ দাদাহঁত যাবলৈ ওলাইছে ভিনদেউ যাব ওলাইছে এবাৰ সৰু ভিনি চাও দিব এবাৰ আচফাক বাই বাই ভাল লাগিলে মানে সকলোকে ধন্যবাদ দিছোঁ খানাটো খুব টেষ্টি হৈছিলে খোলালিও বনালে ভিনদেউ বনালে খুব ভাল লাগে এতিয়া পূৰা পেট ভৰিলে এতিয়া ঘৰলৈ গৈ থাকোঁ আপোনালোকে সহায় সহযোগিতা কৰিব আৰু ভিনদেউৰ লগত আৰু আমি আৰু ৰেচিপি বনাম এতিয়া আজি ফাৰ্ষ্ট ভিনদেউৰ লগত এটা ৰেচিপি হৈছে তাৰ নেক্সট আৰু ভিডিঅ' আহি আছে ভিনদেউ আৰু মই বনাই আছোঁ ভিনদেউ আৰু খোলালিয়ে খানা বনাব আমি খাম আৰু ভিডিঅ' আপোনালোকক দি থাকিম তো আপোনালোকে সেইকাৰণে ছাবস্ক্ৰাইব ঘণ্টা এইবোৰ চব কৰি দিব তেনেহ'লে ভিডিঅ'টো ইয়াতে এণ্ড কৰি দিওঁ অনাগত দিনসমূহ আপোনালোকৰ শান্তি সুখ আৰু আনন্দ হওক এই কামনাৰে বাই বাই বাই